আমাৰ পৃথিৱীত কিছুমান এনেকুৱা শক্তি আছে যাৰ বিষয়ে বিজ্ঞানো অজ্ঞাত আৰু এই শক্তিবোৰক বহুতো মানুহে নিজৰ জীৱনত এক্সপিৰিয়েন্সো কৰিছে। আমি আত্মা, ভূত, পিশাচৰ কথা ক'বলৈ গ'লে ইহঁতেও আমাৰ সংসাৰতে বাস কৰে আৰু চাগে বহুতে ইহঁতক মাতিবলৈ বা কণ্টেক্ট কৰিবলৈ চেষ্টাও কৰিছে। ভূতৰ লগত সংযোগৰ কথা ভাবিলে আমাৰ মনত কেৱল এটা কথাই আহে, ভূত মতা প্ৰচেছ বা আমি ক'ব পাৰোঁ ওইজা বৰ্ড। হেল্ল' গাইজ, মই ৰাজদীপ আৰু আপোনালোকক স্বাগতম জনাইছোঁ ৰাজ ইউনিভাৰ্ছৰ আকৌ এটা অৰিজিনেল শ্ব' কনস্পিৰেচি টকলৈ। So let's talk about the secret of Ouija board. Ouija board এনে এক মাধ্যম যি আমাৰ পৃথিৱীক আত্মাৰ পৃথিৱীৰ লগত সংযোগ বা কানেক্ট কৰা বুলি কোৱা হয়। Ouija boardৰ এটা ভয়ানক কাহিনী নেক্সট উইক আমাৰ চেনেলত আহি আছে, so stay tuned. Now back to the explanation. 1848ত নিউয়ৰ্কত দুজনী ছোৱালীয়ে মৃত ব্যক্তি এজনৰ লগত কিছুমান ৰিচুৱেলৰ মাজেৰে সম্পৰ্ক স্থাপন কৰে আৰু এই কথা সমগ্ৰ দেশত বনজুইৰ নিচিনাকৈ হঠাৎ বিয়পি পৰে আৰু তাৰ পিছত প্ৰায়বোৰ মানুহে ডেড ৰিলেটিভছবোৰৰ লগত সম্পৰ্ক স্থাপনৰ চেষ্টা আৰম্ভ কৰে। কিন্তু এই প্ৰক্ৰিয়া শুনিবলৈ যিমান সহজ সিমান সহজ নাছিল, তো বহুতেই এই প্ৰক্ৰিয়াৰ বিষয়ে সঠিকভাৱে নাজানিছিল। চ' তেওঁলোকে কিছুমান আত্মা বিশেষজ্ঞৰ সহায় ল'ব আৰম্ভ কৰিছিল আৰু তাৰ বিনিময়ত স্পেচিয়েলিষ্টজনে তেওঁলোকৰ ক্লাইণ্টৰ পৰা কিছু টকা লৈছিলে। যদিও এই প্ৰক্ৰিয়া ব্যয়বহুল আছিল, কিন্তু বেছিভাগ সময়তে আত্মাৰ লগত সম্পৰ্ক স্থাপন নহৈছিল। তেনেতে 1886 চনত এখন টকিং বৰ্ডৰ কথা হঠাৎ আকৌ প্ৰচাৰ হ'বলৈ ধৰিলে। এই বৰ্ডখনক মানুহে ইম্প্ৰুভড ভাৰ্চন অফ স্পিৰিট কলিং বুলি ক'বলৈ আৰম্ভ কৰিলে। এইখন এখন 4-কোণীয়া কাঠেৰে নিৰ্মিত বৰ্ড আছিল, যিখনত এলফাবেটৰ ABCDকে লৈ 1, 2, 3, 4ৰ লগতে য়েছ, ন' আৰু গুড বাই লিখা আছিল। বৰ্ডখনৰ মাজত এটা কইন থৈ আত্মা মতাৰ চেষ্টা কৰা হৈছিল আৰু সিহঁতক সেই বৰ্ডৰ মাধ্যমেদি প্ৰশ্ন সোধা হৈছিল। মানুহে কয় যে আত্মাই সেই কইনটো মুভ কৰি ABCD আৰু নম্বৰৰ সহায়ত মানুহে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে। বৰ্ডখন আত্মাৰ লগত সংযোগ স্থাপিত কৰিবৰ বাবে অতি সহজ আছিল, সেয়েহে এই বৰ্ডখন অতি সোনকালে মানুহৰ মাজত পপুলাৰ হৈ পৰিল। পিছত চাৰ্লছ কেনড নামৰ মানুহ এজনে এই বৰ্ডখন নিৰ্মাণ কৰি ওলোৱা বুলি ক্লেইম কৰিলে। যদিও তেওঁ এই ক্লেইম কৰে, কিন্তু তেতিয়ালৈ সেই বৰ্ডখনৰ কোনো স্পেচিফিক নাম নাছিল। গতিকে এদিন সেইবাবে তেওঁ পুনৰ সেই বৰ্ডখনৰ মাধ্যমেদিয়ে স্পিৰিটক মাতি আনিছিল আৰু সেই স্পিৰিটকে এই বৰ্ডখনৰ এটা নাম সোধাত উত্তৰত তেওঁক ওইজা বুলি কোৱা হৈছিল। তাৰপিছত তেওঁ যেতিয়া স্পিৰিটটোক তাৰ অৰ্থ সুধিছিল, তেতিয়া প্ৰশ্নৰ উত্তৰত স্পিৰিটটোৱে ওইজাৰ অৰ্থ গুড লাক বুলি কয়। যদিও ওইজাৰ অৰ্থ গুড লাক বুলি কোৱা হয়, ওইজা বৰ্ড ব্যৱহাৰ কৰাটো ইমানো সহজ নহয়। ওইজা বৰ্ড ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে 4টা নিয়মৰ পালন কৰাটো অতিকৈ বাধ্যতামূলক। প্ৰথম নিয়ম অনুসৰি ওইজা বৰ্ডৰ ব্যৱহাৰ কোনো ধৰণৰ আমেজৰ বাবে কৰাটো নিষেধ। দ্বিতীয়তে, এই বৰ্ডখন ব্যৱহাৰ কৰিবলৈ এটলিষ্ট 2জন মানুহৰ প্ৰয়োজন। আপুনি অকলে ওইজা বৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে। তৃতীয়তে, ওইজা বৰ্ড শ্মশান বা কবৰত ব্যৱহাৰ কৰিব নোৱাৰি, বা কৰিলেও এই প্ৰক্ৰিয়াটো ছাকচেছফুল নহয়। অন্তিম নিয়ম অনুসৰি স্পিৰিট কলিং প্ৰচেছ বা ওইজা বৰ্ডৰ যি প্ৰচেছ, এবাৰ আৰম্ভ কৰাৰ পিছত আপুনি ইয়াক মাজত এৰি যাব নোৱাৰে আৰু আত্মাক গুড বাই নোকোৱালৈকে এই প্ৰক্ৰিয়া সমাপ্ত নহয়। আৰু আপুনি যদি এই নিয়মবোৰ উলংঘা কৰে, তেনেহ'লে আপোনাৰ লগত কিবা ভয়ানক হোৱাটো নিশ্চিত বুলি মানুহে বিশ্বাস কৰে।
তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ ৰাজ ইউনিভাৰ্ছক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, আজিলৈ ইমানেই। শুভৰাত্ৰি।